বাবা আজি মই তোমাক ইণ্ডিয়ান আৰ্মিৰ এটা খুব ধুনীয়া ষ্টৰী ক'ম তুমি জানা চাগে যে এখন যুদ্ধ জিকিবৰ কাৰণে এখন ৱাৰ জিকিবৰ কাৰণে সোলজাৰজন ফাইট কৰিব পৰা হ'ব লাগে কিন্তু তুমি মোক কোৱাচোন এজন ডেড সোলজাৰ অৰ্থাৎ সেই সোলজাৰজন মৰি গ'ল শ্বহীদ হৈ গ'ল সেই সোলজাৰজনে এখন যুদ্ধ জিকাত কেনেকৈ সহায় কৰিব পাৰে দাদা মই কৈ আছোঁ বিৰাট ইণ্টাৰেষ্টিং ষ্টৰী অসম ৰেজিমেণ্টৰ আমাৰ অসমৰ এজন এনেকুৱা বীৰ সৈনিকৰ কাহিনী যিয়ে মৃত্যুৰ পিছতো অৰ্থাৎ শ্বহীদ হোৱাৰ পাছতো তেখেতে এখন যুদ্ধ জিকাত সহায় কৰিছে বহুত ইণ্টাৰেষ্টিং শুনা তুমি জানানে বাবা যে গোটেই পৃথিৱী জুৰি কিছুমান যুদ্ধ হয় মানে এতিয়ালৈকে দুখন হৈছে এইটো কি বুলি কয় ৱৰ্ল্ড ৱাৰ ৰাইট ৱৰ্ল্ড ৱাৰ এখন ৱৰ্ল্ড ৱাৰ হৈছিলে এইখনক কয় প্ৰথম ৱৰ্ল্ড ৱাৰ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ প্ৰথম বিশ্বযুদ্ধ আৰু এখন হৈছিলে দ্বিতীয় বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধত তেতিয়া মানে কি জানা তেতিয়া আমাৰ ভাৰতত এই আছিলে ইংৰাজ আছিলে ইংৰাজ মানে ৰাজত্ব চলি আছিলে আৰু সেইখিনি সময়ত কি হ'ল তোমাৰ জাপানীজবিলাকে আহি আক্ৰমণ কৰিছিলে আমাক নৰ্থ ইষ্টৰ ফালৰ পৰা আমাৰ ৰাজ্য ক'ত আমাৰ ৰাজ্যখনৰ নাম হ'ল অসম আৰু অসমৰ কাষত আছে নাগালেণ্ড নাগালেণ্ড শুনিছানে নাগালেণ্ডৰ কহিমা শুনিছানে কহিমা হ'ল এইখনৰ কেপিটেল মানে নাগালেণ্ডৰ কেপিটেল সেই কহিমাত মানে ইফালৰ পৰা তোমাৰ আহিল তোমাৰ কি জাপানীজ সৈন্যবিলাকে জাপানৰ সৈন্যবিলাকে এটাক কৰি দিলে আৰু এই ইংৰাজে যিহেতু সেইখিনি সময়ত ভাৰতত ৰাজত্ব কৰি আছিলে সেইখিনি সময়ত এই মানে জাপানৰ সৈন্যবিলাকৰ লগত যুঁজিবৰ কাৰণে ইংৰাজে আছাম ৰেজিমেণ্টক লৈ গ'ল ঠিক আছে বিৰাট যুদ্ধ একদম গুলি বাৰুদ ফুটিছে একদম ধুম ধাম গুলি বাৰুদ ফুটিছে ঠিক আছে এতিয়া এই যুদ্ধৰ সময়তে মই কেইটামান ঘটনা কৈ থৈ দিওঁ ধৰা কি হয় মই আগৰ এটা ভিডিঅ'ত কৈছোঁ নহয় যে যুদ্ধ কৰিবৰ কাৰণে কেৱল গুলি বাৰুদৰ প্ৰয়োজন নহয় যুদ্ধ কৰিবৰ কাৰণে খানাৰো প্ৰয়োজন কাৰণ চ'লজাৰবিলাকৰ বহুত কষ্ট হয় তেখেতলোক খানা পাবই লাগিব খানা নোখোৱাকৈতো ৰাচন নোহোৱাকৈতো তেখেতলোকে হেৰি কৰিব নোৱাৰে যুদ্ধ কৰিব নোৱাৰিব হয় নাই আৰু মানে আৰ্মিত সেইটোক ৰাচন বুলি কয় ৰাচন ঠিক আছে ৰাচন আহিলে মানে চ'লজাৰবিলাকক খানা দিব পাৰিব এতিয়া যেনেকৈ তোমাৰ এখন চৰকাৰ এখন গভৰ্ণমেণ্টত যেনেকৈ বিভিন্ন তোমাৰ সেই থাকে মন্ত্ৰী থাকে ধৰা প্ৰধানমন্ত্ৰী থাকে খাদ্য মন্ত্ৰী থাকে স্বাস্থ্য মন্ত্ৰী থাকে শিক্ষা মন্ত্ৰী থাকে এডুকেশ্যন মিনিষ্টাৰ হেল্থ মিনিষ্টাৰ হয়নে ফুড মিনিষ্টাৰ ত' আৰ্মিটো নহয় বা এনেকৈ ডিভিজন থাকে মানুহবিলাকক কাম দিয়া থাকে তাৰে এজনক কোৱা হয় কোৱাৰ্টাৰ মাষ্টাৰ এই কোৱাৰ্টাৰ মাষ্টাৰ মানে এইটো এটা ৰেংক নহয় এইটো এটা মানে তুমি ক'ব নোৱাৰা যে কেপ্টেইন মেজৰ বা লেফটেনেণ্ট কাৰ্নেল এনেকুৱা টাইপৰ নহয় কোৱাৰ্টাৰ মাষ্টাৰ হ'ল এটা কামৰ পদবী মানে সেই কামটো যাক দিয়া হয় কোৱাৰ্টাৰ মাষ্টাৰ যাক দিয়া হয় তেখেতৰ কামটো হৈছে কিমানজন চ'লজাৰ আছে সেই চ'লজাৰে কিমান খাব কিমান চাউল কিমান দাইল কিমান আটা কিমান ময়দা কিমান কণী কিমান মাংস কিমান মুৰ্গী আহিব সেই গোটেইখিনি তেখেতে হিচাপ ৰাখে আৰু লগতে তেখেতে হিচাপ ৰাখে তোমাৰ গাড়ীত কিমান তেল ব্যৱহাৰ হ'ল আৰু এই গুলি বাৰুদৰো অকণমান হিচাপ ৰাখে এতিয়া কোৱাৰ্টাৰ মাষ্টাৰে ধুনীয়াকৈ হিচাপ ৰাখে যে ধৰি লোৱা 120 চ'লজাৰ আছে 120টা চ'লজাৰ আছে 120টা সৈনিকৰ সেই ধুনীয়া এখন লিষ্ট এখন থাকিব তেখেতলোকৰ নামত খানা আহে সিগনেল পঠাই দিয়ে আচ্ছা জয় হিন্দ সাহেব हमारे यहाँ पे 120 जवान है अभी पठाई দিব তেতিয়া তেখেতে ক'ব ঠিক है हम 120 जवानों के लिए खाना भेज रहे हैं एक हफ्ते के लिए तो এসপ্তাহৰ কাৰণে এক মাহৰ কাৰণে এনেকৈ খানা পঠাই থাকে ৰাচন এতিয়া কি হ'ল জানা যুদ্ধ হৈ আছে যুদ্ধতে এজন সৈনিক আছিলে সৈনিকজনৰ নাম আছিলে বদলুৰাম ঠিক আছে এই বদলুৰামৰ মই কাহিনী এটা ক'ম বিৰাট ইণ্টাৰেষ্টিং কিন্তু কাহিনীটো কোৱাৰ আগতে মই তোমাক এটা ভিডিঅ' দেখাব বিচাৰিছোঁ এই ভিডিঅ'টো তুমি চোৱাৰ আগতে চাই উঠি মই তোমাক বুজাই দিম এই ভিডিঅ'টোত এই গানটো মানুহবিলাকে কিয় গাইছে ঠিক আছে চোৱা
এই গানটোত কৈছে যে বদলু ৰাম কা বদন জমি কে নিচে হে তাৰ মানে বদলু ৰাম নামৰ সেই সৈন্যজন অলৰেডি ঢুকাইছে তেখেতক কি কৰিছে জমিন কে নিচে দফনা দিয়া হে অৰ্থাৎ মাটিৰ তলত তেখেতক কবৰ দিয়া হৈছে ঠিক আছে মাটিৰ তলত তেখেতক পুতি দিয়া হৈছে কাৰণ যুদ্ধত তোমাৰ তাত জ্বলাব চলাব নোৱাৰে ন যুদ্ধত আৰু ডেড বডিটো নষ্ট হৈ যাব সেইকাৰণে তাত খান্দি পিনে মাটিত তলত তেখেতক পুতি দিয়া হয় এতিয়া কথাটো কি জানা এই যিজন কোৱাৰ্টাৰ মাষ্টাৰ আছিলে এই কোৱাৰ্টাৰ মাষ্টাৰে ইচ্ছা কৰিয়ে এই বদলুৰাম মৰা বুলি তেখেতৰ লিষ্টখনৰ পৰা নামটো কাটি দিয়া নাই নামটোক থাকিব দিছে চ' বদলুৰামৰ নামটোক যে থাকিব দিছে সেইকাৰণে বদলুৰামৰ নামতো খানা আহি আছে নাই ৰাচন আহি আছে আৰু কোৱাৰ্টাৰ মাষ্টাৰটো আৰু 120 জন চলজাৰ আছিলে তাৰে এতিয়া 119 আছে 119 জন আছে এজন ঢুকালে সেই যে 119 চলজাৰৰ কাৰণে খানা আহিছে এই 119 চলজাৰৰ কাৰণেহে সদায় খানা বনোৱা হৈছে বুজি পালানে তো এজন মানুহৰ ৰাচন সদায় বাছি ৰৈ গৈছে এসময়ত কি হ'ল জাপানৰ সৈন্যবিলাকে আহি আছাম ৰেজিমেণ্টৰ সেই সৈন্যখিনিক চাৰিওফালৰ পৰা আগুৰি ধৰিলে ছাপ'জ পাহাৰ আছে চাৰিওফালৰ পৰা আগুৰি ধৰিছে এতিয়া ৰাস্তা চব ব্লক জাপানীজ চলজাৰে ৰাস্তা ব্লক কৰিছে লেটছ চি কেনেকৈ সিহঁতে খানা খায় সিহঁতৰ ভাষাতে কৈছে আৰু কিবা আৰু চিং চুং চাং চাং কৈছে আৰু জাপানীজ কেনেকৈ কয় কিবা কয় আগতে কি হয় নাই তো সিহঁতে ভাবিছে যে আমি আৰু ৰাস্তা বন্ধ কৰি দিলোঁ যাতে আৰু খানা চানা আহিব নোৱাৰে ঠিক আছে বিৰাট ফূৰ্তি আৰু কিন্তু এই যে বদলুৰামৰ কাৰণে যে খানা আহি আছিলে সেই খানাটো যে জমা হৈ আছিলে সেইকেইদিন মানে খানা জমা হওঁতে বহুত খানা জমা হৈ গ'ল আৰু সেই খানা খায়েই আছাম ৰেজিমেণ্টৰ এই যিখিনি সৈন্য আছিলে সেই সৈন্যখিনিয়ে বীৰ দৰ্পে বহুত দিন যুঁজিব পাৰিলে বুজি পালা আৰু শেষত জয় হ'ল জাপানৰ সৈন্য মাথা নষ্ট হৈ গৈছে আৰে কি কথা আমি ইমান দিন ঘেৰাও কৰি আছোঁ ইয়াতে কি খাই আছে হাৱা খাইছে নে পানী হয় নাই হাৱা কা ৰাই কিয়া কি খাইছে না হাৱা নে পানী নে মাটি কিন্তু এই কোৱাৰ্টাৰ মাষ্টাৰৰ বুদ্ধিৰ কাৰণে কি হ'ল গোটেই চলজাৰবিলাক বাচি গ'ল চ' আমি ক'ব পাৰোঁ যে সেই বদলুৰাম শ্বহীদ হৈ গ'ল কিন্তু সেই বদলুৰামৰ কাৰণে কি হ'ল গোটেই যুদ্ধখন জিকিলে অৰ্থাৎ এজন শ্বহীদ সৈনিকেও এখন যুদ্ধ জিকাব পাৰে এই গানটো লিখিছে পাছত তোমাৰ আছাম ৰেজিমেণ্টৰ এজন অফিচাৰে লিখিছে চ' এইটো আছিলে আছাম ৰেজিমেণ্টৰ কাহিনী নেক্সট আপোনালোকে কোনটো ৰেজিমেণ্টৰ কাহিনী শুনিব বিচাৰে মোক তলত কমেণ্টত জনাব হয়নে লয় আমি লয় আৰু মই কথা পাতিম বা কোনটো ৰেজিমেণ্টৰ কথা বা কোনজন বীৰ সৈনিকৰ কথা আপোনালোকে জানিব বিচাৰে বা আপোনাৰ ঘৰৰ সেই শিশুসকলক শুনাব বিচাৰে আমাক কমেণ্টত জনাব ঠিক আছে এতিয়া আমি শেষত এবাৰ আছাম ৰেজিমেণ্টৰ যিটো ৱাৰ ক্ৰাই আছাম ৰেজিমেণ্টৰ ৱাৰ ক্ৰাইটো কি পাবা ৰাইনো য়েছ জয় হিন্দ ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় ভাৰত মাতা কি জয়